दिनैनि गोदान भिडिअ'आव आरो फिन खेबसेबाव बरायफिनबाय। दिनैनि गोदान भिडिअ'आनो जाहैबाय आसाम गभर्नमेन्टनि मोनसे इम्परटेन्ट डिसिजन ओंखारनानै फैदों। जोङो बे डिसिजननि बागै सावरायगोन आरो नोंथाङा बेबायदिनो गोदान गोदान आपडेट खौरां मिथिबाय थानो थाखाय आर'नाइ 5G इउटुब चेनेलखौ साबस्क्राइब खालामाखैबा साबस्क्राइब खालामबानो जाबाय। आङो बेयाव बेबायदिनो गोदान गोदान आपडेट आरो स्किमनि खौरां लाबोयो। दानिया बे डिसिसनानो जाहैबाय जाय बिथांमोननियाव रेशन कार्ड दं, नोंथांमोना जुदि माइरं मोनोब्ला दा नोंथांमोननि माइरं मोननायनि डेटखौ सरकारा फोसावनानै होबाय। नोंथाङा दा 10 आरो 16 साननि गेजेरावनो नोंथाङा माइरंखौ मोननो हासिगोन आरो नोंथाङा बे 10 आरो 16नि गेजेराव जुदि माइरं मोना अब्ला नोंथाङा 17 तारिखै नोंथाङा कमप्लेन होनो हागोन। बे बाथ्राखौ आसामनि CM बिथाङानो बुंदों आरो बे हप्तानि मुंखौ दोनगोन अन्न हेवा हप्ता। नोंथाङा जुदि फोथायाखैब्ला जोङो दानिया नायदोनि बिथां CM सारा मा बुंदों। আমাৰ যিবিলাক গাঁৱত আমি ৰেচন কাৰ্ডৰ কথা ওলোৱাৰ কাৰণে আমি কৈছোঁ, ৰেচন কাৰ্ডত যিবিলাক মানুহে ৰেচন পায় আগতে কোনটো দিনা পায় কোনো ঠিক নাছিল। সেইকাৰণে ৰেচনৰ দোকানীবিলাকে কি কৰে, বস্তুটো ঠেলি 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 মাহৰ শেষলৈকে লৈ যায়, 28-29 তাৰিখলৈকে লৈ যায়, লৈ পেলাই 2 তাৰিখে দি দিয়ে। তাৰমানে মাজৰ এটা মাহ নোহোৱা কৰি দিয়ে আৰু সেইটো তেওঁলোকে বৰ ছিষ্টেমেটিকেলি কৰে। জানুৱাৰী তেওঁলোকে 7 তাৰিখলৈকে ঠেলে, ফেব্ৰুৱাৰী 10লৈকে ঠেলে, মাৰ্চত 13লৈকে ঠেলে, এপ্ৰিলত 16লৈকে ঠেলে। এনেকৈ তেওঁলোকে বছৰটো ঠেলি ঠেলি 6 মাহ হোৱাৰ লগে লগে এটা দিন তেওঁলোকে মাহৰ লাষ্টলৈকে লৈ যায়। লোৱাৰ লগে লগে মানুহে ভাবে 28 তাৰিখে পোৱা বস্তু 1 তাৰিখে পালোঁ। মানুহে হিচাপ কৰি নাথাকে যে 12 মাহ পালোঁ নে নাই। এভাৰেজ আমাৰ গাঁৱত 2 মাহৰ ৰেচন কাৰ্ডৰ চাউল বহু সময়ত তেওঁলোকে বিক্ৰী কৰি দিয়ে আৰু আমি ধৰি থাকোঁ। সেইকাৰণে এইবাৰ আমি ঠিক কৰিছোঁ যে ৰেচনৰ চাউলটো 10ৰ পৰা 16 নৱেম্বৰত দিব লাগিব আৰু 16 তাৰিখে DC আমাক ৰিপৰ্ট দিব লাগিব যে সকলো বিতৰণ হৈ গ'ল। এইটোক আমি নাম দিছোঁ অন্ন সেৱা সপ্তাহ। এই মাহত আমি পাইলট আৰম্ভ কৰিম, জানুৱাৰীৰ পৰা ইয়াক আমি ষ্ট্ৰিক্টলি ইমপ্লিমেণ্ট কৰিম যে 10ৰ পৰা 16তে ৰেচন পাব লাগিব। 16 তাৰিখৰ পিছত আৰু ৰেচন নহ'ব আৰু 10ৰ আগতো নহ'ব, নিৰ্দিষ্ট দিনত হ'ব যাতে মানুহে 17 তাৰিখ হ'লে আমাক কমপ্লেইন দিয়ে যে মই ৰেচন নাপালোঁ বুলি। এই এটা নতুন আমি প্ৰয়োগ এটা কৰিব খুজিছোঁ। মই ভাবোঁ যে সেই প্ৰয়োগটো আমি কৰিব পাৰিলে আমাৰ বহুখিনি যিটো অভিযোগ আছিল ৰেচনৰ ওপৰত সেইখিনি আমাৰ নোহোৱা হৈ যাব।